আমি যে সঘনাই কৈ থাকোঁ যে আগৰ দিনকাল নাই, আগৰ দিনবিলাকেই ভাল আছিল, বৰ্তমানৰ পৰিস্থিতি ইমান বেয়া হৈ গৈছে, এইবিলাক যে আমি কৈ থাকোঁ, আগৰ দিনবিলাক যে আমি সুঁৱৰি থাকোঁ, আমাৰ ককা আইতাসকলে, আমাৰ পূৰ্বপুৰুষসকলে যিসকলে আমাৰ বাবে ইমান সুন্দৰ সমাজ এখন, ইমান সুন্দৰ পৃথিৱী এখন আমাক দি থৈ গৈছে। এই সুন্দৰ পৃথিৱীখনত আমাৰোতো কিছুমান দায়িত্ব থাকে, আমাৰো কিছুমান কৰণীয় কাম থাকে যে এই পৃথিৱীখন আমি সুন্দৰভাৱে সুচাৰুৰূপে চলাই নিয়াত সহায় কৰোঁ। আমাৰ পিছত আমাৰ প্ৰজন্মইও যাতে এই সুন্দৰ পৃথিৱীখনত সুন্দৰ বাতাবৰণৰ মাজত থাকিব পাৰে। আমি তাকে নকৰি কি কৰি আছোঁ, আমি লাগি আছোঁ ছ'চিয়েল মিডিয়াত, কোনে কেতিয়া ভাইৰেল হৈছে, কোনে কি ভিডিঅ' দিছে, কোনে কেনেকুৱা পৰিস্থিতিত পৰি কি কৰি আছে, সেইবিলাককে টানি আজুৰি আমি ছ'চিয়েল মিডিয়াটোত নিজৰ পেজখন গ্ৰ' হোৱাৰ স্বাৰ্থতহে আমি লাগি আছোঁ। অতি সহজতে কেনেকৈ আমাৰ পেজখন গ্ৰ' কৰিব পাৰোঁ, সেইটোৰ স্বাৰ্থত আমি নকৰিবলগীয়া কাম কিছুমান কৰি, নিদিবলগীয়া কিছুমান ভিডিঅ' দি পেলাই নিজৰ পেজখন গ্ৰ' কৰিছোঁ। আমাৰোতো কিছুমান দায়িত্ববোধ থাকিব লাগে। নিজৰ পেজখন গ্ৰ' হোৱাৰ ক্ষেত্ৰত ইমান নিদিবলগীয়া ভিডিঅ' সোপা আপোনালোকে কিয় দি আছে? ইমান ভিডিঅ' ফটোবিলাক যে ভাইৰেল কৰি আছে, সেইবিলাকতো এনেকুৱা নৰ্মেল পেজত দিয়াটো একদমেই যুক্তিসংগত নহয়। সেইবিলাকৰ কাৰণে কিছুমান বিশেষ ৱেবছাইট আছে, সেইবিলাক ৱেবছাইটত আপোনালোকে সেই ভিডিঅ' বা সেই ফটোবিলাক প্ৰেৰণ কৰক, ইমানেই আপোনালোকৰ যদি চাবলৈ মন বা দিবলৈ মন। আপোনালোকে কি কৰি আছে এবাৰ নিজে ভাবি চাব লাগে যে আমি কি কৰি আছোঁ, আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কি কৰি থৈ গৈছোঁ। আমি সোণৰ অসম গঢ়াৰ ক্ষেত্ৰত কিবা কাম কৰিছোঁনে? পৃথিৱীখন, আমাৰ নিজৰ ঠাইখন উন্নতি হোৱাৰ ক্ষেত্ৰত আমাৰ নিজৰে হাত আছে ন। আমি ভাল কৰ্মৰ দ্বাৰা, ভাল শিক্ষাৰ দ্বাৰাহে আমি আগবাঢ়ি যাব পাৰিম। আমাৰ বৰ্তমান প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা নকৰিবলগীয়া কামবিলাক, নিদিবলগীয়া ভিডিঅ'বিলাক দি পেলাই ছ'চিয়েল মিডিয়াৰ কেইটামান ভিউজ বা কেইটামান পইচাৰ বাবে ইমান তললৈ নানামিব। মানৱীয়তাৰ খাতিৰত এখন পেজ আপোনালোকে ভাল কৰ্মৰ দ্বাৰা বা ভাল পৰিচয়ৰ দ্বাৰা আগবঢ়াই নিয়ক। বেলেগৰ ভিডিঅ', বেয়া কথা দি পেলাই আগবাঢ়ি যাবৰ কাৰণে মুঠেও চেষ্টা নকৰিব।